Good morning. উঠিয়ে পাকঘৰত আমাৰ বাইদেউৰ লগত কামত ব্যস্ত হৈ আছো। এয়া বাইদেউৱে লাও ধুইছে দাইলত দিবলৈ। তাৰ পিছত আজি কৰবাত ফুৰিবলৈ যাম। তই গা নোধোৱাকে মই যে গা ধুই আহিলে চুলি তুলি ধুই। মই গা নাধোৱা বুলি কৈছে, সঁচাকে গা নাধোৱা ধুমগৈ আৰু এতিয়া। সেইকাৰণে ইয়াক পাকঘৰত লগাই দিছো। তাৰপিছত মই গাটো ধুই আহিম, তাৰপিছত ল'ৰাটোক খুৱাম, তাৰপিছত ফুৰিবলৈ যাম। আপোনালোকক দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। কোচবিহাৰ গৈ আছো, ৰসিকবিল গৈ আছো, চিৰিয়াখানা। ভিডিঅ'টো চাই থাকিব বুলি কৈ দিওঁ। ভিডিঅ'টো চাই থাকিব। কি নাম্বাৰটো কয়? ৰসিকবিল। মেলিলে যে ইমান ভাল লাগিব। মেলি দে ন। ইমান ধুনীয়া চাই। মেলা না প্লিজ। চিঞৰি দিয়া কাৰণে গুচি গ'লগে। মনে ইফালে কেইটা আছে আকৌ আছে দেখোন। এতিয়া আমি পালোহি কোচবিহাৰ আৰু কোচবিহাৰৰ এয়া ৰাজবাৰী, কোচ ৰজা নৰনাৰায়ণৰ ৰাজপ্ৰসাদ। বাহিৰত ভিডিঅ' কৰিব দিব নাই? ভিতৰ অংশও দেখুৱাম, কিন্তু ইয়াত ভিডিঅ' কৰিবলৈ নিদিয়ে। ফটোবোৰ মই দেখাই গৈছোঁ। এইটো চিনেমাত আছে, এইটো কি চিনেমা এখন আছে? হিন্দী চিনেমা। ভিতৰ অংশ সোমাই এইটো দেখা পাওঁ, খুব ধুনীয়া, বহুত ওখ। এগৰাকী ৰাণী, তেওঁৰ মূৰ্তি ইয়াত সজাই থোৱা হৈছে। এইবিলাক হৈছে এই যিটো প্ৰসাদ আছে তাৰ ফটো। ইয়াত আছে ৰজাসকলৰ ফটো আৰু এয়া বিভিন্ন গাড়ী, তেতিয়া কি চলিছিলে যাতায়াতত সেইবিলাক, আৰু এয়া এজন ৰজাৰ ফটো।
এটা বহুত ডাঙৰ হাতীৰ মূৰটো ইয়াত ৰাখি থৈছে আৰু এয়া ওপৰলৈ যোৱা পথটো ওপৰত বহুত কিবা কিবি আছে এয়া ওপৰৰ পৰা তললৈ দেখি থকা অংশ এয়া এজন ৰজা মহেন্দ্ৰ নাৰায়ণ ৰজা এইখন ৰজাৰ চকী এই প্ৰসাদটো ইয়াত এনেদৰে ৰখা থৈছে আৰু এয়া পুৰণি দিনত ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী কোচ ৰজা নৰনাৰায়ণৰ দিনৰ এই বস্তুবিলাক খুব ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে এয়া আঙুঠিবিলাক ইয়াত এনেদৰে ৰাখিছে এয়া হৈছে পায়েল এয়া ওপৰৰ পৰা এইগৰাকী হৈছে মহাৰাণী ইন্দিৰা দেৱী এইবিলাক মূৰ্তি এনেদৰে সজাই থোৱা হৈছে প্ৰাচীন কালত তাত বাস কৰা মানুহবিলাকৰ বসতি কেনেকুৱা আছিলে তেওঁলোকে কি কি সামগ্ৰী ব্যৱহাৰ কৰিছিলে এই সকলোবিলাক আছে এইবিলাক বাসস্থানৰ কিছু দৃশ্য এয়া পোছাক এনেদৰে বহুতো তেওঁলোকে পুৰণি কালত ব্যৱহাৰ কৰা বস্তুবোৰ ইয়াতে সংৰক্ষণ কৰি ৰাখিছে এয়া মাছ ধৰা সঁজুলিসমূহ এয়া কিছু দৃশ্য এয়া কিছুমান মুখা ৰাখিছিলে আচলতে যেতিয়াও মানে মুখা শিল্পটো যে আছিলে এই ফটোবিলাকৰ পৰা আমি গম পাওঁ এয়া এগৰাকী মহাৰাণীৰ ফটো এয়া হৈছে সেই ৰাজপ্ৰসাদটো নৰনাৰায়ণৰ খুব ৰাজপ্ৰসাদটো ধুনীয়া এটা ৰাজপ্ৰসাদ কিমান ধুনীয়া সুবিধা পাওঁতে চাবলৈ আহিলোঁ আমি দেই আমাৰ ল'ৰাই পুৰা এনজয় কৰিছে এইটো মইনা আহা 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 ভিতৰত ফটোহে মাৰিব দিয়ে ভিডিঅ' কৰিব নিদিয়ে গতিকে ভিডিঅ' কৰিব পৰা নগ'ল ফটো মাৰিলোঁ আপোনালোকক দেখাই থাকি কি ধুনীয়া পৰিৱেশ কিমান ধুনীয়া টুকুলু মইনা টুকুলু মইনা টুকুলু মইনা তাৰ জোতা কি হ'ল জোতা নাই ধৰিলে হ'ব দাদা মনটো ফ্ৰেছ লাগি গ'ল দেই আমি কিমান ভাল কৰিলোঁ ন আহি ভাল লাগিলে হয় অ' দা কি দেখিলা কৈ দিয়া কি দেখিলা আচলতে চিলাই ভ্ৰমণটো দেখি এনেকুৱা লাগিছে আমাৰ অসমৰ শিৱসাগৰ যিটো ৰজাদিনীয়া বস্তুবিলাক সংৰক্ষণ ৰাখিছে কিন্তু পৰিষ্কাৰ নহয় ইয়াত ইমান ধুনীয়া পৰিষ্কাৰ আৰু সকলো বস্তু থৈ দিছে তাত মানে কেনেকুৱা তৰোৱাল বেলেগ বেলেগ প্ৰকাৰৰ তৰোৱাল তাৰপিছত এইবোৰ বন্দুক গুলি বাৰুদ এইবিলাক মানে গোটেইখিনি ইমানেই ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে দেখিয়ে ভাল লাগি গ'ল আমাৰ অসমত চাগে এনেকুৱা একো এটা নাই যিটো মানে এনেদৰে সংৰক্ষণ কৰি ৰাখিছে বহুত ভাল লাগিলে আহি আপোনালোকো আহিব পাৰিলে আহিব এই ধুবুৰীৰ পৰা বেছি দূৰ নহয় আমাৰ কিন্তু ভাল লাগিলে আহি আপোনালোকো আহিব ভিডিঅ'টো চাই থাকিব শেষলৈকে হালাকুৰা ধুবুৰীৰ হালাকুৰাৰ পৰা কেই কিলোমিটাৰ 80 কিলোমিটাৰ হ'ব খুব এনজয় মজা যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাই বাই
লাই পশ্চিমবংগৰ ৰসগোল্লাৰ সোৱাদ ফেমাছ ল'লোঁ। ৰসগোল্লা কি মজা ইমানে কোমল পৰঠাও আহিলে পৰঠা আহি গ'ল এইফালে ৰসমলাই মজা মই দুটা প্লেট লৈছোঁ দেখাই দে এতিয়া দুটা প্লেট লৈছে এইটোৱে বেটা বেটা দবাটো দবাই থাকে আগতে মানে তাতে আমি মজা চাহ খাই ঘৰলৈ আহিলোঁ। আবতৰীয়া আৰু বিহু ঘৰত এয়া বিহু লাগি আছে দেই। ধুবুৰীত মৰা বিহুৰ এই সম্পূৰ্ণ অংশ মই অন্য এটা ভিডিঅ'ত দিম, আপোনালোকে চাব, লাইক কৰিব দেই।